নমস্কাৰ। মই আজি দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি পেলাই ভিডিঅ'টো বনাইছোঁ আৰু মোৰ গেটআপত নাযাব। মই সদায় এনেকৈয়ে ওলাওঁ জাদলি হৈ পেলাই। মই কোনো মানে লিপষ্টিক কাজল ব্যৱহাৰ কৰি পেলাই ভিডিঅ' বনাব মই ভাল নাপাওঁ। মই যেনেকৈ আছোঁ আৰু তেনেকৈয়ে মই মানে ভিডিঅ' বনাওঁ। আৰু আপোনালোকে যদি বেয়া পায় তেতিয়াহ'লে ক'ব কমেণ্ট কৰি পেলাই যে এনেকৈ নহয়, তেনেকৈ অলপমান সাজি কাচি ওলাবা। মই কিন্তু ইমান ফৰ্মেল হৈ পেলাই ভিডিঅ' বনাব মই ভাল নাপাওঁ। যেনেকৈ আছোঁ নৰ্মেলি এনেকৈ আৰু ওলাইছোঁ। দুটামান কথা ক'বলগীয়া আছিলে, মানে কি আৰু কিছুমান কথা মনৰ ভিতৰত সোমাই থাকিলে মানে খুব অন্তৰখন গধুৰ লাগে ন। তো কথাখিনি ক'ব পালে মনটো ফ্ৰী হৈ যোৱা যেন লাগে, পাতল হোৱা যেন লাগে। আৰু চবকে এনেকৈ আৰু কথাবিলাক কৈ ফুৰাও নাযায়। তো ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু ভিডিঅ'ৰ জৰিয়তে মই মোৰ বৰ্তমানৰ মোৰ যিটো ষ্টেটাছ সেইটো মই জনাওঁ। মোৰ বৰ্তমান আজি প্ৰায় ডেৰ মাহমানৰ পৰা মই মোৰ খুব এংজাইটি ডিপ্ৰেশ্যনত মই ভুগি আছোঁ। একদম লাইফটোত এনেকুৱা লাগিছে যেন ইয়াতে শেষ আৰু আগবাঢ়িব নোৱাৰিম এনেকুৱা লাগি আছে। কিন্তু যি নহওক, এতিয়া মই কাউণ্টাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা মোৰ থটছবিলাক এনেকুৱা যেতিয়া আহে মোৰ মনত, তেতিয়া মই বুজাওঁ নিজকে যে নিশ্চয় মই যদি কিবা এটা বিচৰা ধৰণে হোৱা নাই, বা মই যদি কিবা মোৰ মতে যদি কিবা এটা হোৱা নাই, নিশ্চয় তাৰ অন্তৰালত কিবা ভালেই লুকাই আছে আৰু ভগৱান আছে। ভগৱান বিশ্বাস কৰোঁ সদায়। তো ভাবোঁ ভগৱানে মোৰ লগত নিশ্চয় কিবা ভালেই ভাবি পেলাই কৰিছে। তো সেইটোৱে। আৰু ৰিচেণ্টলি আহমেদাবাদ প্লেন ক্ৰেছত যিটো ভূমি চৌহান বোলা ছোৱালীজনীৰ লগত যিটো হ'ল, তাই যিটো তাইৰ প্লেনখন মিছ হ'ল। তাৰপিছত তাইৰ ফ্ৰাষ্ট্ৰেশ্যন, বহুত টকা পইচা গ'ল, সপোনবিলাক নষ্ট হৈ গ'ল। তাৰপিছত হঠাতে যেতিয়া গম পালে যে প্লেনখন ক্ৰেছ হ'ল আচলতে, আৰু সেইখনত বহিলে তাইৰ জীৱনটোও নাথাকিল হয়। তো সেইটোৰ পৰা আচলতে মই বহুতখিনি ইনস্পায়াৰ হ'লোঁ আজি 2-3 দিনৰ পৰা হৈ পেলাই। ময়ো ভাবিছোঁ যে জীৱনত হয়তো ভগৱানে আমাৰ মতে এইকাৰণে নকৰে, হয়তো আমাৰ মতে কৰিলে যিখিনি হ'ব, আমাৰ তেওঁৰ মতে কৰিলে চাগে, বা তেওঁৰ প্লেনিং মতে হ'লে চাগে তাতকৈ আৰু বেছি ভাল হ'ব, এনেকুৱা ধৰণৰ বুলি ভাবিব লৈছোঁ। আৰু এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব মনত যে কিয়নো ইমান ফ্ৰাষ্ট্ৰেশ্যন, কিয়নো ইমান এংজাইটি। একোতো এনেকুৱা নাই, কাৰণ থাকিব নালাগে। তো এতিয়াই নকওঁ, ক'ম কিছুদিন পিছত ক'ম। আৰু তাৰে কাৰণে আপোনালোকে অকণমান আৰু কিছুদিন ৱেইট কৰিব লাগিব। ভিডিঅ'বোৰ চাই থাকিব মোৰ, তাৰ মাজতেই মই ক'ম আপোনালোকক। আৰু এইখিনিয়ে কথা মই ক'বলগীয়া আছিলে। আৰু কথাখিনি কোৱাৰ পিছত মনটোত অলপমান ভাল লাগে। যিকোনো কথাই মনৰ মাজত সোমাই থাকিলে ইমান এটা গধুৰ লাগে বুকুখন। তো কথাখিনি কৈ মোৰ ভাল লাগিল, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে মোক সাহস দিব অকণমান। আৰু এইটোৱেই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ এয়াই আছিলে। তো এতিয়ালৈকে আহিছোঁ। ভিডিঅ'বোৰ চাই থাকিলে নিশ্চয় গম পাব মোৰ এংজাইটি ডিপ্ৰেশ্যনৰ কাৰণ। আৰু আপোনালোকেও অকণমান মোক ৰায় দিবচোন, কি কৰিলে কি কৰিলে, কি উপায় কৰিলে মোৰ মানুহৰ এনেকুৱা যেতিয়া আহে লাইফত হতাশা নিৰাশা, তেতিয়া কি কৰিলে, কি কৰিলে বহুতখিনি আমি কৰিব পাৰিম, ইয়াৰ পৰা আমি ৰক্ষা পৰিব পাৰিম। ছাজেশ্যন দিব। আৰু আপোনালোকৰ কমেণ্টৰ কাৰণে বাট চালোঁ। ধন্যবাদ।